হাই হেল্ল' নমস্কাৰ গাজনে মোৰ অসমীয়া ৰাজ মই ভিডিঅ' স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ইউটিউব চেনেল ভিডিঅ' অফিচাৰ। আজি কোনো ব্লগ নহয় দেই, আজি প্ৰেংক কৰিবলৈ গৈ আছোঁ। প্ৰেংক কাৰ লগত কৰিম কি কথা নাজানো। এতিয়া নাম্বাৰ এটা কালেক্ট কৰিছোঁ আৰু ফাৰ্ষ্ট প্ৰেংক কল দেই ইউটিউবত। কি কেনেকৈ কি কয় নাজানো, ইমান এটা কৰিম আৰু এনেই খং উঠাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। বহি লওঁ, হাতটো বিষাই গৈছে। হেল্ল' 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 হয়, এইটো ক'ত লাগিছে? এইটো ক'ত লাগিছে? হা হা হেল্ল' 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 অঁ এইটো কাটি লাগিছে। ব্লেক ৰাস্তাই ক'লে নি বাৰু? কোনে ক'লে বা? হা কোনে ক'লে বা? মই ধেমাজি গোগামুখৰ পৰা কৈছিলোঁ। কোৱা। মানে বোলো তোমাৰ ভিডিঅ' চাই থাকোঁ মই। অ', ভিডিঅ'বিলাক চাই ভাল লাগে। ত' থেংক ইউ। নাম্বাৰটো মই লগৰ এটাৰ পৰা ল'লোঁ। এই তোমাৰ ভাল ফ্ৰেণ্ডে হয়, বিতু বুলি কয় যে লখিমপুৰৰ। তাক খুজিলোঁ ফাৰ্ষ্ট, সি নিদিওঁ বুলি ক'লে, দিব নোৱাৰিম বুলি ক'লে। হেল্ল' শুনি আছোঁ কোৱা। হেল্ল' ফাৰ্ষ্টে বিতয়ে দিব নোৱাৰিম বুলি ক'লে। অ', অ', তাৰমানে একদম বহুত কষ্ট কৰি লৈছোঁ আৰু তোমাৰ নাম্বাৰটো। সঁচা, কি কৰি আছা? এনেই আছোঁ, কোৱা। খোৱা বোৱা কৰিলা? খোৱা বোৱা কৰিলোঁ, তুমি কৰিলা নাই? মই কৰিলোঁ। তুমি পঢ়ি আছা ন? পঢ়ি থকা নাই বৰ্তমান এতিয়া মই। কি কৰি আছা? বৰ্তমান মই কাম কৰি আছোঁ এতিয়া। পঢ়া শুনা? পঢ়া শুনা ফাৰ্ষ্ট ইয়েৰলৈকে পঢ়িলোঁ। অঁ তাৰপিছত নাই পঢ়া আৰু। তাৰপিছত এৰি দিলা? অ'। এতিয়া কোন জেগাত আছা? এতিয়া মই বৰ্তমান কেৰেলাত আছোঁ। কেৰেলা? হয় নি? তুমি কি কৰি আছা এতিয়া? মই তোমাৰ পঢ়ি আছোঁ। এইবাৰ? এইবাৰ মোৰ ক্লাছ 7ত। ক্লাছ 7ত? হয়। মাতটো শুনি তেনেকুৱা লাগে যে? নাই, মোৰ মাতটো তেনেকুৱাই। তেনেকুৱাই নেকি? অঁ। ক্লাছ 7 বুলি ক'লে মই হাঁহি উঠিছে বুজিছানে? হা? ক্লাছ 7 বুলি কওঁতে মোৰ হাঁহি উঠিছে। নাই, মই যোৱাবাৰ মই এইটো কি কয় পৰীক্ষাই দিছিলোঁ 6ৰ। 6ৰ ফাইনেল এক্সাম দিছিলোঁ। অঁ। অ'। এইবাৰ 7লৈ পাইছোঁ। ক্লাছ 7লৈ গৈছা ন? অঁ। ঠিকে আছে, ভালকে পঢ়া শুনা কৰা সৰু পোৱালি। অঁ, তাকে তাৰপৰা তোমাৰ ভিডিঅ' চাই ভাল লাগে। তুমি ভিডিঅ' দিয়া নাই ন? হা? তুমি ভিডিঅ' দিয়া নাই ন? নাই, ভিডিঅ' দিয়া নাই। কিয় দিয়া নাই? কামতে ব্যস্ত হৈ আছোঁ, ঘৰত গ'লে দিম, অহা মাহত ঘৰত যাম এতিয়া মই। কেতিয়াকৈ আহিবা ঘৰত? অহা মাহত। অঁ। অহা মাহত আহিবা ন? অ'। এতিয়া কি ডিউটিতে আছা নেকি? এতিয়া ডিউটিতে আছোঁ আৰু অলপ কাম কৰি আছোঁ। ডিউটি মানে কেনেকুৱা ধৰণৰ ডিউটি? এজেঞ্চি এটাত কাম কৰি আছোঁ। আচ্ছা, এজেঞ্চি মানে কেনেকুৱানো? কেনেকুৱা মানে অলপ চেলমেনৰ টাইপৰ বুজিছা নাই? চেল কৰিব লাগে বস্তু। তেনেকুৱা ধৰণৰ। আচ্ছা, মোকো তালৈ লৈ যাবা নেকি? আহিবা। মই ঘৰতে যাম বাৰু। মোৰ ঘৰত আহিবা? ঘৰতে যাম, তোমালোকৰ ঘৰত যাম দিয়া। অঁ, আহিব লাগিব। যাম। একদম, শুনাচোন। কোৱা। আমাৰ মানে পাপাই মানে দোকান এখন দিছে হা। পাপাই? অঁ। অ'। দোকানখন মানে ফুচকা দোকান। ফুচকা দোকান? ফুচকা আৰু তোমাৰ এইটো স্পাইৰেল পটেটো যে। অ'। তেনেকুৱা নিচিনা মানে পটেটো কেনেকুৱা ফ্ৰাই ড্ৰাইপছৰ এনেকুৱা কিবা দোকানে আছে। অ'। আজি এসপ্তাহমান হৈছে তোমাৰ খোলা। অ'। তাৰপৰা তুমি অপেনিং কৰিব পাৰিবা নেকি? এই ফুচকা দোকান মই অপেনিং কৰিম? অঁ। কি কোৱা? সঁচাকে? ফুচকা দোকান কিন্তু অপেনিং কৰিম, কিন্তু খাম খুব বুজিছা নাই? পইচাও নিদিওঁ কিন্তু। নাই, নালাগে তোমাৰ কাৰণে ফ্ৰী। আচ্ছা, যাম দিয়া, ধেমাজি ন? ধেমাজি গোগামুখ। আচ্ছা। অঁ।
তা আহিব পাৰিবা ন কেতিয়াকৈ আহিব পাৰিবা এই অহা মাহত মই এবাৰ 25 তাৰিখে এবাৰ যাম অঁ অঁ তাৰপিছত তোমালোকৰ ঘৰত যাম দিয়া আমাৰ ঘৰত আহিবা যাম যাম একদম পাঠা মাংস খাম দিয়া পাঠা মাংস মই মানে আগতে খাই আছিলো মানে খাচী মাংস অঁ এতিয়া মানে নোখোৱা হ'ল বুজিছানে বেলেগ কিবা খোৱাবা নেকি গাহৰি চাহৰি খোৱাবা নেকি গাহৰি খাব পাৰিবা অঁ গাহৰিটো খাম বাৰু গাহৰিটো মানে আমাৰ ঘৰত নচলে তোমাৰ কাৰণে চলিব মানে তোমাৰ কাৰণে লৈ আনিম আৰু মোৰ কাৰণে স্পেচিয়েল লৈ আহিবা কি হ'ব ন অঁ সেইটো তোমাৰ কাৰণে স্পেচিয়েল হ'ব আৰু মইনা কলিজাটো লৈ আহিবা লগতে বুজিছা কি কৈছা মইনা কলিজাটো লগত লৈ আহিবা মইনা কলিজা মানে মানে কি হয় হা নাই কোৱা ন মইনা কলিজা মানে মই বুজি নাপালোঁ জানো এতিয়া মই কি বুলি ক'লো পাহৰিলো দিয়া অঁ আচ্ছা জলদস্যু ন এনেই কৈছো নাখাওঁ নোখোৱা নেকি অঁ বাকী এতিয়া ফুচকা কেনেকুৱা চলিছে ফুচকা তোমাৰ চলি আছে দিয়া তোমাৰ ঘৰত কোন কোন আছে সোধা নাই নহয় মোৰ ঘৰত মা দেউতা দাদা বৌ ঠিকে আছে আৰু অঁ অঁ তুমি বিয়া নাই পতা ন নাই বিয়া পতা নাই পাতিম বুলি ভাবি আছো ছোৱালী নাপাওঁ আকৌ ছোৱালী নোপোৱা ছোৱালীয়ে নাপাওঁ ছোৱালী চাই দিবা হা হা ছোৱালী চাই দিবা আকৌ ছোৱালী চাই দিব লাগে নি অঁ আচ্ছা এটা কাম কৰা নহ'লে কোৱা মোৰ বা এজনীকে লৈ যোৱা বাঘ অঁ তোমাৰ বা আছে নে আছে অঁ সঁচা নে এনেই কৈ আছা সঁচা দিয়া পঠাই দিয়া তুমি খোল খালি হ'ব তেতিয়া মোক হা এতিয়া তুমি খোল খালি হ'ব ন মোক অঁ খোলখালি হ'ম তোমাক ভিনি বুলি মাতিম তুমি সৰু হৈ আছা ন মই তোমাক চকলেট সদায় চকলেট দিম বিশ্বাস কৰা মই বেলেগ চকলেট নাখাওঁ নহয় কি চকলেটটো কোৱা মিল্কী বাৰ সেইটোকে দিম বাৰু হা হা সেইটোকে দিম যি কোৱা তেতিয়া তুমি সেইটোকে দিবানে দিম মই বাক মাতি দিওঁ নি কথা পাতিবা নি এই নালাগে ইমান দূৰ আগবাঢ়িব নালাগে বাৰু হা চিনাকি কৰি যাম ন তেতিয়া কি কৈছা ঘৰত যাম ন তেতিয়া কথা পাতিম দিয়া আমাৰ মাৰ লগত আগবাঢ়িব নালাগে মাহঁতৰ লগত কথা পাতিবা নি পাতিম দিয়া এতিয়া নাপাতা এতিয়া নাপাতো আৰু মোক মই মাক কৈ দিওঁ মই ভিনি পালোঁ বুলি নালাগে 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 অঁ সঁচাকৈ নালাগে যে নালাগে জহনি যোৱা জহনি যোৱা হা মাতটো চিনি পোৱা নাই মাতটো চিনি পাইছা নাই পোৱা বে সঁচাকৈ নাপানে সঁচাকৈ নাপানে অঁ প্ৰেংক কল এটা কৰি আছিলোঁ নতুন এপিছ'ড এটা হেৰি কৰিছোঁ নহয় খুলিছোঁ নহয় এই নতুনকৈ কৰিছোঁ হা তাকে নতুনকৈ কৰিছোঁতো একো মানে কৰিব জনা নাই ইমান ভাল হা কেলে কিয় অঁ তাকে অলপ মানে আহিব লাগিব প্ৰেক্টিচ হ'ব লাগিব নতুনকৈ এপিছ'ড এটা খুলিছোঁ তোমাৰ এইটো ফাৰ্ষ্ট প্ৰেংক কল তোমাৰটোৱে ফাৰ্ষ্ট এইটো নতুন এপিছ'ড হ'ব ভিউৱাৰ্ছক কিবা ক'বা নি ভিউৱাৰ্ছক কিবা ক'বা নি অন কেমেৰা ৰেকৰ্ডিং হৈ আছে অঁ এটাই ক'ম আৰু ভাই নতুনকে চেনেলটো খুলিছে ন সকলোৱে ভালকে ছাপোৰ্ট কৰক সেয়াই আৰু ফাৰ্ষ্ট মোক কৈছে সেইকাৰণে বহুত বেছি ধন্যবাদ দেই থেংক ইউ তাৰপৰা ফুচকা দোকানটো অপেনিং কৰিব আহিব পাৰিবা নেকি যাম আহিবা অঁ মই তেতিয়া ভিনিকে মাতি দিছোঁ ঠিক আছে কিবা বিজি হৈ আছিলে চাগে বেয়া চেয়া নাপাবা অঁ এইটো মোৰ পাপা ফোন মোৰ ভাগৰ ফোনটোৱে কেমেৰা শ্বুট কৰি আছোঁ পাপাটো বা তোমালৈ ফোন কৰিছোঁ দিয়া
অলপ কল কৰিবা অলপ পাছত ঠিক আছে চ' মানে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা তেতিয়া লাইক কমেণ্ট যদি ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব একদম ধুনীয়াকৈ ক'ৰ পৰা চাই আছে কমেণ্ট চমেণ্ট কৰি দিব দেই গাইজ বাই বাই